हेलो नमस्कार वेलकम टू बालिजान चैनल। आपलोके सके भिडिओ थाम्बनेলত चाइ गम पाइसे जे किहर ओपरत मैं भिडिओ बनाइछो बा कोनटो टपिकर ओपरत बनाइछो। किछुमान सरू सरू पॉइंट तार पर आपुनि बहुत किबा किबि शिकिब पारिब आरु मैं जिभुर कम मोर निजर एक्सपिरियेन्सर पर कम। आपलोके प्रथम पॉइंट होइसे सेकेंड हैंड गाड़ी किय लब लागे। सक सेकेंड हैंड गाड़ी आजिकाली माने एखन आपुनि जदि एखन एमटी लले बा एखन बुलेट लले आपनालोके इन्स्टलमेंट EMI मरालके आपनार बाइकखन 3 लाख 3.5 लाख पड़ जाए। तो आपलोके आमार निचिना मिडल क्लास फैमिलिर मानुहबिलाके एखन आपनि एमटी बा एखन बुलेट लोवातके मैं कওঁ जे आपनालोके एखन सेकेंड हैंड गाड़ी लওক। जे मोर एखन गाड़ी लैছো मैं एखन बहुत दाমৰ एखन बाइकर दाम जिमान एखन गाड़ी दामो सिमान। तो आपनालोके एखन बाइक লৈ পিনে যত आपनालोके मा उठिब नोवारे এতিয়া আপুনি एमटी খন ললে एमटी খন ना আপোনাৰ मा उठिब পাৰিব ना আপোনাৰ আইতা उठिब পাৰিব ना দেউতাক কেতিয়াবা লব পাৰিব আৰু কিন্তু লেডিজ বিলাকৰ কাৰণে প্ৰবলেম হয়। যদি আপুনি ফ্যামিলিৰ কাৰণে এখন বাইক লৈ 3 লাখ 3.5 লাখ টকা দি খৰচ কৰি তোৰ গাড়ীখন কিবা এটা খেলিমেলি হলেও আপোনাৰ বেয়া নালাগে। গতিকে মই সাজেষ্ট কৰিছো যাৰ ফাইনান্সিয়েল অৱস্থা ভাল যাৰ টকা পইচা কোনো অভাৱ নাই সেই সকলে আৰামত ল'ব পাৰিব। কিন্তু আমাৰ নিচিনা যিবোৰ মিডল ক্লাস ফ্যামিলি মানুহ তেওঁলোকে মানে এইবিলাক বাইক লোৱাতকে আপনার বুলেট লোৱাতকে এমটি লোৱাতকে আপাচি লোৱাতকে এইখন এনেকুৱা এখন গাড়ী লওক। তাৰ পৰা আপোনালোকে বহুত উপকৃত হ'ব। কাৰণ আপোনাৰ না বৰষুণত তিতিব লাগিব, কেতিয়াবা আপোনাৰ ৰ'দ দিব ৰ'দতো গুচি যাব, বৰষুণতো গুচি যাব। কিন্তু বাইকত আপুনি সেইটো নোৱাৰিব আৰু ফ্যামিলিৰ কাৰণে বহুত সেফটি হয়। 2 নম্বৰ পইণ্ট হৈছে আপোনাৰ ঘৰত যদি এখন গাড়ী থাকে আপোনাৰ মেডিকেলৰ কোনো ধৰণৰ ইস্যুৱে নহয়। আজি এখন গাড়ী মই যেতিয়া ললো মই প্ৰথমত গম পোৱা নাছিলো যে গাড়ীৰ পৰা কিছুমান ইনকাম হয়। তো মেইন কথাটো হ'ল ইনকাম হ'ব। আপুনি যদি এখন বাইক লয় বাইকখনৰ পৰা আপোনাৰ কোনো ধৰণৰ ইনকাম নহয়। কিন্তু এনেকুৱা এখন যদি গাড়ী লৈ থয় আপোনাৰ তাৰ পৰা আপোনাৰ বহুত বেছি ইনকাম হ'ব। বেছি ইনকাম মানে কি আপোনাৰ ওচৰৰ ঘৰীয়া মানুহে ঘৰে পটকে গাড়ী নাথাকিব পাৰে, আপোনাৰ গাড়ীখন ডাইৰেক্ট 1000-2000 বুকিং কৰি লৈ যাব। তো মই প্ৰথম গাড়ী লওঁতে মোৰ মনত সেইটো ভাৱনা হোৱা নাছিলে। যেতিয়া গাড়ীখন ললো তো মোৰ ঘৰতে ভাড়া আহিব ললে মানে গাঁৱৰ মানুহ আহি পিনে খুদে গাড়ীখন আমক লৈ যাবি নেকি, ইমান পইচা দিম আপোনাৰ তেলৰ কাৰণেও চিন্তা নাই। কিন্তু যদি আপুনি বুলেট এখন লয় আপুনি তেল ভৰাবৰ কাৰণে আপুনি চিন্তা কৰিব লাগিব, হয়তো আপোনাৰ চুনা লাগি যাব পাৰে। কাৰণ আপুনি বুলেটত তেল কিমান মাইলেজ দিয়ে গম পায়। এখন গাড়ীত যিমান মাইলেজ দিয়ে বুলেটতো সিমান মাইলেজ দিয়ে। তো সেকেন্ড হ্যান্ড গাড়ী যদি আপুনি লয় আপোনাৰ প্লাস পইণ্ট বহুত আছে। আপুনি প্ৰথম কথাটো হ'ল আপুনি 10 লাখ 12 লাখ টকা দি গাড়ীখন যদি আপুনি 3 লাখত বা 4 লাখত পায় তাত আপোনাৰ কি লোকচান। যদি আপুনি গাড়ীখন ঘৰত থৈও যদি আপুনি ঘৰত থাকি যদি কিবা এটা ইনকাম হৈ থাকে তাত আপোনাৰ কি লোকচান। বাইকতকেতো বহুত বেছি ফায়দা বুলি মই ভাবোঁ। গতিকেলৈ আপোনালোকে গাড়ী লওক। আৰু সেকেন্ড হ্যান্ড গাড়ী লোৱাৰ আগতো মই কি চাব লাগে বা কি চাব নালাগে সব আপোনালোকক মই আগৰ ভিডিঅ'ত দিছোঁ। সেইটো ভিডিঅ' যদি চাই আপুনি বহুত শিকিব পাৰিব। আৰু সেকেন্ড হ্যান্ড গাড়ী লোৱাৰ আগত মেইন কথাটো আপোনালোকে চাব যে কাগজ পত্ৰবোৰ আপোনাৰ যিখন আমাৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট যিখন আমি RC বুক বুলি কওঁ সেইখন বহুত গুৰুত্বপূৰ্ণকৈ চাব। ইঞ্চুৰেঞ্চটো চাব, পলিউশ্যনটো চাব। সেইবিলাক যদি আপোনাৰ কমপ্লিট ক্লিয়াৰ থাকে তাৰপিছত আপুনি গাড়ীখন ল'ব পাৰিব। আৰু গাড়ীখন লোৱাৰ আগত কি অৱলম্বন কৰিব লাগে মই আগৰ ভিডিঅ' এটাত বনাইছোঁ, সেইটো ভিডিঅ' চাই তাৰপিছত আপোনালোকে এইটো ভিডিঅ' চাওক। গতিকে মই ভাবোঁ যে আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী কিয় ল'ব লাগে আপোনালোকে চাগে বুজি পাইছে চাগে। আজি চাওক এখন বহুত দামী গাড়ী নহয় বা মোৰ একচুৱেলি ময়ো প্ৰথম ভাবিছিলোঁ যে বাইক এখন ল'ম, বাইকখন লৈ পিনে মই পূৰা ঘূৰিম কিবা কৰিম। কিন্তু যেতিয়া মই এখন গাড়ী লৈ ল'লোঁ কিন্তু মোক গাড়ীখনে বহুত কিবা কিবি দিলে। গাড়ীখনে এটলিষ্ট আজি গাড়ীখন লোৱা 6 মাহ হৈছে না আজিলৈকে মই গাড়ীখনৰ কাৰণে তেলৰ পইচা নিজৰ পকেটৰ ভৰিছোঁ না কিবা কৰিছোঁ। যিমানখিনি তেল ভৰাইছোঁ মানে কাষ্টমাৰৰ পইচাই মানে কাষ্টমাৰে পইচা দিয়ে। তো গাড়ীখনত মই নিজে তেল ভৰাইছোঁ। আৰু ভাড়া তুমি এক মাহত 10টা to 12টা আপুনি ভাড়া পাবই, তাৰ কাৰণে কোনো টেনশ্যন নাই। তো আপুনি প্ৰথম আপুনি গাড়ীখনৰ লৈ লওক তাৰপিছত আপুনি ভাড়া পাবই। আৰু দেখিছে এখন গাড়ী কি ধুনীয়া কণ্ডিশ্যন। আপোনালোকে খালি কণ্ডিশ্যনটো চাব জানিব লাগিব। কেনেকৈ চাব মই আগৰ ভিডিঅ'ত বনাই দিছোঁ। এখন চাওক মোৰ মন্থলি মই 10টা 12টা ভাড়া পাওঁৱেই। মেডিকেল ভাড়া হওক আপোনাৰ ক'ৰবাত আলহী খোৱা ক'ৰবাত যোৱা বুকিং কৰে আপোনাৰ 2000 3000 2500 1500 তো লোকচান নাই আপোনাৰ। গতিকেলৈ আপোনাৰ সেকেন্ড হ্যান্ড গাড়ী লোৱা মেইন ফাইদা এইবোৰে। যদি আপুনি বাইক লয় তাত ইমান একো ফাইদা নহ'ব। যদি আপুনি গাড়ী লয় আপোনাৰ প্লাছ পইণ্ট বহুত হ'ব। বাকী আপুনি ভিডিঅ'টোৰ পৰা আশা কৰোঁ বহুত কিবা কিবি বুজি নাপাবও পাৰে। আশা কৰোঁ আপুনি সেকেন্ড হ্যান্ড গাড়ী যদি ল'ব বুলি ভাবিছে লৈ লওক, তাত কোনো প্ৰব্লেম নাই। খালি আপুনি লোৱাৰ আগত চাই ল'ব কাগজ পত্ৰৰ পৰা ধৰি ইঞ্জিনৰ কণ্ডিশ্যন সেইবোৰতো মই আগৰ ভিডিঅ'ত দিয়া হৈছে, আপোনালোকে চাই ল'ব। এখন গাড়ীৰ পৰা মোক মানে বহুত কিবা কিবি দিলে তাৰ কাৰণে আজি এইটো ভিডিঅ' বনালোঁ। ইমান লং ভিডিঅ'ও নহয় তথাপিও মানে এইটো ভিডিঅ'ৰ পৰা কিবা এটা আপোনালোকে বুজি পাইছে বুলি ভাবোঁ। মানে চাওক মই মানে কি প্ৰথমতে ভবাই নাছিলোঁ যে গাড়ীৰ পৰা কিছুমান ইনকাম হয় বা গাড়ী থাকিলেও মানুহে কিছুমান ভাড়া বুকিং কৰে। তো এতিয়া মই ভাবিছোঁ যে নিজৰ চখটো হ'ল চাওক এতিয়া আপুনি গাড়ীখন ল'লোঁ মই কেতিয়াবা ঘূৰিবও পালোঁ, পইচাও পালোঁ, গাড়ীত তেল ভৰাবলৈও খৰচা ওলাই গ'ল, তাত একো প্ৰব্লেম নাই ন। গতিকে আপোনালোকে 3 লাখ 3.5 লাখ টকা দি এখন বাইক লোৱাতকৈ এখন গাড়ী লওক,
আপুনি বহুত কমফৰ্টেবল হ'ব আৰু আপোনাৰ ফেমিলি হেপী হ'ব, এটলিষ্ট আপোনাৰ কিবা এটা ইনকাম হ'ব। আশা কৰোঁ ভিডিঅ'টো বুজি পালোঁ। থেংক ইউ।